গৈছে। পাকঘৰ কাম বনবোৰ কৰি ওলাওঁতেই ইমান দেৰি হৈ যায়গৈ। কুঁৱাৰ পৰা পানী আনিব যোৱালৈ আৰু দেৰি হৈ যায়গৈ। মই যদি আৰু অলপ দেৰিকৈ কুঁৱাৰ পৰা পানী আনিব যাওঁ মস্ত অশান্তি হ'ব। সদায় সদায় সেই সৰু বোৱাৰীজনীৰ লগত মই কুঁৱাৰ পৰা পানী তোলাৰ লগতে কাজিয়া কৰিব লাগে। একেবাৰে ভাল নলগা হৈ গৈছে। এইবোৰ মোৰ একেবাৰে ভাল নালাগে। ইমান হিংসা কৰিব পাৰেনে মানুহক? সেই সৰু বোৱাৰীজনীয়ে মোক বহুত হিংসা কৰে। মোৰ যে সেইজনীক দেখিবলৈ মন নাহে। মোৰ যদি সমতাত থকা হয় মই সেই কুঁৱাটোৰ পৰা তাইক এক টিঙো পানী নিবলৈ নিদিলোঁ হয়। একেবাৰে দেখিলেই মোৰ গাটো জ্বলি পকি আহে। এতিয়া মোৰ হাতত একো উপায় নাই কাৰণেহে মই তাইৰ লগত যুঁজি যুঁজি সেই কুঁৱাটোৰ পৰা পানী খাই আছোঁ। মোৰ হাতত যদি কিবা এটা উপায় থকা হয় মইতো তাইক কেয়াই নকৰিলোঁ হয়। ডাঙৰ বৌ দেখোন এতিয়ালৈকে পানী নিবলৈ অহাই নাই। দেই মোক বহুত হিংসা কৰে মনে মনে। মই যেতিয়াই পানী আনিবলৈ যাম তেওঁ তেতিয়াই আহিব পানী নিবলৈ। এটিং পানীৰ লগতে ইমান হিংসা কৰিব পাৰে মোক। মই যদি কেতিয়াবালৈকে সেই কুঁৰাটো মোৰ ভাগত পাওঁ নহয় মই এক টিঙো পানী খাবলৈ নিদিওঁ তেওঁক। এতিয়াতো সেইটো নহয়। এতিয়া কুঁৱাটোৰ ওপৰত তেওঁৰ যিমান অধিকাৰ মোৰো সিমানেই অধিকাৰ। সেইকাৰণে চাগে মই পানী আনিবলৈ গ'লে তেওঁ একেবাৰে গাটো জ্বলি পৰি যায়। উপায়তো নাই। যেনেকৈ চলি আছোঁ তেনেকৈ চলি থাকোঁ আৰু। যেতিয়াই কুঁৱাটো নিজৰ ভাগত পৰিব তেতিয়াৰ পৰাই আৰু অশান্তি দূৰ হ'ব। ঐ সৰু সৰু, তই ৰাতিপুৱাৰ পৰা ইমানবোৰ পানী নিলি, তোৰ হোৱাই নাই নে? হ'ব আৰু এতিয়া মোক নিবলৈ দে। ধেই, এইবোৰ মোৰ একেবাৰে ভাল নলগা হৈ গৈছে। মই যেতিয়াই কুঁৱাটোৰ ওচৰলৈ পানী নিবলৈ আহিম তেতিয়াই মই তোক দেখোঁ তই একেবাৰে টিংটো লৈ ৰৈ থাক। ইমানবোৰ পানী নিনো তই কি কৰি থাক? গোটেই দিনটো বেলেগ একো কাম নাই আৰু। কুঁৱাৰ পৰা পানী খোপা নি থকাই কাম। ঘৰটোও ইমান পৰিষ্কাৰ কৰি থকা নেদেখোঁ। তোৰ সেইটোৱে কাম আৰু। মই নহয় বৌ, তুমিহে তেনেকুৱা। মই গোটেই ঘৰৰ কাম বনবোৰ কৰিহে এতিয়া পানী নিবলৈ আহিছোঁ। তুমি যে তেনেকৈ থাকা কুঁৱাটোৰ ওচৰতে, সেইকাৰণে তুমি মোকো ভাবিছা মই সেনেকৈ থাকোঁ বুলি। আৰু মই কুঁৱাৰ পৰা পানী আনিও বা ঘৰৰ কামেই কৰোঁ। তোমাৰনো তাতে কি হ'ল? মোৰ মনে কয় তোমাৰ মোৰ প্ৰতি হিংসাই হৈ গৈছে। তুমি এটা কথা মনত ৰাখিবা, এই কুঁৱাটো অকল তোমাৰেই নহয়। এই কুঁৱাটোৰ ওপৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমানেই অধিকাৰ আছে। তুমি যেনেকৈ পানী খাব পাৰা ময়ো তেনেকৈ পানী খাব পাৰোঁ। সেইকাৰণে তুমি সেইটোক লৈ ইমান চিন্তা কৰি নাথাকিবা। মই পানী নিব আহিলেই তুমি মোক গাত লগাই লগাই কথা কোৱা, সেইবোৰ বন্ধ কৰা বৌ। এতিয়া বাৰু বাদ দিয়া, মই দুটিং পানী ঘৰলৈ লৈ যাওঁ। মই যিহেতুকে পানী নিবলৈ আগতে আহিছোঁ সেইকাৰণে পানীখিনি মই আগতেই লৈ যাওঁ, বুজিছা? তাৰ পাছত তুমি যি কৰা কৰি থাকিবা। ঐ সৰু, সেইখিনিতে ৰৈ যা। নিজে কি ভুল কি শুদ্ধ বুজি নাপায় আৰু মোক শিকাবলৈ আহিছে। মুখে মুখে খালি উত্তৰ কৰিব আৰু একো নাজানে। এই কুঁৱাটোৰ পানীখিনিৰ ওপৰত ইমান অধিকাৰ দেখাই আছা যে কুঁৱাটো পানীবোৰ লেতেৰা হ'লেকে চাফা কৰিবলৈ দেখোন একেবাৰে ওলাই নাহা। তেতিয়া মানুহ চাট চিতি নেদেখোঁ। আৰু পানীখিনি খোৱাৰ সময়ত কিন্তু অধিকাৰটো সমানে সমানে লাগে। তেতিয়াতো মই নিজে নিজে চূণ দি গোটেই পানীবোৰ চাফা কৰোঁ। খালি ব্যৱহাৰ কৰাৰ সময়তহে লাগে তোমাক। হ'ব বৌ, তুমি ইমান কথা ক'ব নালাগে। তুমি যেনেকৈ কুঁৱাটোৰ পানীখিনি চাফা কৰা মই তেনেকৈ সদায় কুঁৱাটোৰ চাৰিওপাশটো মই চাফা কৰোঁ, সদায় যাওঁ দিওঁ। তুমি এজনী হিংসুকী মহিলা, মোক খালি হিংসা কৰিবলৈ জানা। এইবাৰ কিবা এটা হেষ্ট নেষ্ট কৰিবই লাগিব। একেবাৰে সহ্য নোহোৱা হৈ গৈছে। কিবা এটা কৰিব লাগিব। সেইজনে কুঁৱাৰ পানীখিনি ব্যৱহাৰ কৰিব নোৱাৰা কৰিব লাগিব। কেতিয়াবাতো মন যায় একেবাৰে খজুৱতি ঔষধ আনি কুঁৱাৰ পানীবোৰত পেলাই দিম। সেইজনে কুঁৱাৰ পানীবোৰ লাৰিলেই গোটেই হাত ভৰিবোৰ জ্বলি পকি যায় খজুৱতিত। এনেকুৱা ইচ্ছা হৈ যায়। ধেৎ, কৰিবলৈ ক'লেই জানো সকলো কাম কৰিব পাৰি। সেই কুঁৱাটোৰ পানীবোৰ যে মোকো দৰকাৰ হয়। সেই কুঁৱাটোৰ পৰা নাখালে যে মই পানী খাব নাপাম, সেইকাৰণেহে মই একো নকৰাকৈ আছোঁ। কিমাননো আৰু এই পানীকণৰ লগতে সদায় সদায় কাজিয়া কৰি থাকিম? কিমান কথা শুনিম আৰু? আহক আজি পানী নিবলৈ। মই আজি নতুন বাল্টি লগাই লৈছোঁ। আগৰ বাল্টিংটোতো ফুটা হৈ গৈছিলে, তাই সেইবোৰ খবৰ নাই নতুন বাল্টিং এটা লগাই ল'বলৈ। মই লগাই লৈছোঁ নহয়। আহকচোন আজি তাই কেনেকৈ পানী নিবলৈ আহে। অ' বৌ, তুমি অলপ চাইড দিয়াচোন। মই মানে কুঁৱাটোৰ কাৰণে এটা নতুন বাল্টি আনিছোঁ। আগৰ বাল্টিটো ফুটি গৈছিল নহয়, সেইকাৰণে মই এটা নতুন বাল্টি কিনি লৈ আহিছোঁ। তুমি অলপ আঁতৰি দিয়াচোন, তোমাৰ যদি কাম হৈছে। নাই, মই আজি এই কুঁৱাটোক এৰি দিয়াত নাই। মই আজি এই কুঁৱাৰ ৰছীডালত নতুন বাল্টি এটা লগাইছোঁ। তাকো তোতকৈ আগতে আহি লগাইছোঁ। এতিয়াৰ পৰা মই এই বাল্টিটো তোক নিদিওঁ। এই বাল্টিটোৱেদি অকল ময়ে পানী খাম। এতিয়াৰ পৰা তই বাল্টি দি পানী খাওঁ নে বাতি আনি পানী খাওঁ, গিলাচ আনি পানী খাওঁ, সেইটো তোৰ কথা। তই যেনেকৈ পানী তুলিবি। তুমি কিনি অনা বাল্টিটো যে সেই ৰছীডালত লগোৱা হৈ থাকিব, সেইটোনো কি কথা আছে? তোমাৰ বাল্টিটোৱেতো মই পানী এনেও নাখাওঁ। মই নিজৰ মাথা নিজে খোৱাত নাই তোমাৰ বস্তু ব্যৱহাৰ কৰি। তোমাৰ বাল্টিটো মই ব্যৱহাৰ নকৰোঁ আৰু মোৰ বাল্টিটোৱেও তোমাক পানী খাবলৈ মই একেবাৰে নিদিওঁ। এইবোৰক লৈ ইমান কথা বহলাইতো একো লাভ নাই ন বৌ? তোমাৰ যদি কাম হৈছে, পানী তোলা হৈ গৈছে, তেনেহ'লে তুমি ৰছীডাল এৰি দিয়া, মোৰ টিংটো লগাই লওঁ। তুমি কি মোৰ লগত ধেমালি কৰিবলৈ আহিছা নেকি? গোটেই দিনটো ঘৰৰ কাম বনবোৰ কৰি মই কি এতিয়া বাল্টিটো খোলা মেলা কৰি থাকিবলৈ ইয়াত বহি থাকিম নেকি?
গোটেই দিনৰ দিনটো কুঁৱাৰ পৰা পানী তুলি তুলি দিনটো কটোৱা, আৰু এতিয়া মোক অশান্তি দি থাকিবলৈ নাহিবা। মোৰ বেলেগ বহুত কাম পৰি আছে। এতিয়া এইবোৰ কথা বাদ দিয়া বৌ। কুঁৱাটো যেতিয়া আমাৰ দুইজনীয়ে, তেনেহ'লে দুইজনী মতেই চলিব লাগিব। এনেও মই এই কুঁৱাটোৰ পৰা পানী খোৱাৰ কাৰণে বহুত অপমান পাইছোঁ তোমাৰ পৰা। এতিয়াৰ পৰা মই আৰু একো অপমান সহ্য নকৰোঁ। এইবোৰ মই কি শুনিছোঁ বোৱাৰী? তোমালোক দুইজনীয়ে এই কুঁৱাটোক লৈ ইমান কিয় কাজিয়া কৰি থাকা? গোটেই গাঁৱৰ মানুহে কোৱা মতা কৰা হৈছে তোমালোকৰ কথা। চি 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 চি, মই বহুত লাজ পাইছোঁ দেই। মই ঘৰলৈ অহা আগতেই গোটেই গাঁৱৰ মানুহে মোক কৈছিলগৈ, আৰু এইটোৱে সঁচা হ'ল। মই আজিতো নিজেই দেখিলোঁ তোমালোকে ইমান কাজিয়া কৰিব পাৰা, তাকো এই সাধাৰণ কুঁৱাটোক লৈ, সাধাৰণ পানীখিনিক লৈ। চি চি চি, মই বহুত লাজ পাইছোঁ দেই। মই মাত্ৰ 6 মাহৰ কাৰণে মোৰ ছোৱালীজনীৰ ঘৰত যি থাকিবলৈ গ'লোঁ, তোমালোকে গোটেই ঘৰখন ধান বান কৰি এই কুঁৱাটোৰ লগতে সদায় কাজিয়া কৰা হৈ গ'লা। চি 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 চি, মই এনেকুৱা কৰিবা বুলি তোমালোকে ভবা নাছিলোঁ দেই। মই নথকা সুযোগ পাই তোমালোকে এনেকুৱা কৰিলা। মই যদি সঁচাকৈ মৰি যাওঁ, তেতিয়াহ'লে দুইজনীয়ে দেখোন মাৰপিট লাগিবা। নাই নাই মা, মই একো কৰা নাই। যি কৰিছে এই সৰু বোৱাৰীজনীয়ে কৰিছে। মই যেতিয়াই এই কুঁৱাটোৰ পৰা পানী নিবলৈ আহোঁ, তেতিয়াই তাইও নিবলৈ আহিব আৰু মোৰ লগত কাজিয়া লাগিব, অশান্তি কৰিব। মা, সৰু বোৱাৰীয়ে কয় কুঁৱাটোৰ পৰা অকল তাইহে পানী খাব পাৰে, আমি নোৱাৰোঁ। তাই বহুত অধিকাৰ দেখে কুঁৱাটোৰ ওপৰত। জানেনে মা, যেতিয়া এই কুঁৱাটোৰ পানীবোৰ লেতেৰা হৈ গৈছিল, তেতিয়া মই নিজে চূণ দি গোটেই পানীবোৰ চাফা কৰিছোঁ। চাফা কৰাৰ সময়ত তাই একেবাৰে দেখা দক্ষণে নাই, আৰু পানী খোৱাৰ সময়ত তাই আগতেই আহিব, আৰু মই যেতিয়াই পানী আনিবলৈ যাম তেতিয়াই তাইও আহিব, আহি মোক অনেক অপমান কৰিব। নাই মা, আপুনি বিশ্বাস কৰক, মই বৌক একোৱেই অশান্তি নকৰোঁ। বৌয়ে কুঁৱাৰ পানীখিনি চাফা কৰিলেনো কি হ'ল? মইতো কুঁৱাটোৰ আশে পাশে সদায় চাওঁ দিওঁ, সদায় চাফা কৰি ৰাখোঁ। বৌইতো এদিনলৈ কুঁৱাটোৰ আশে পাশে যাওঁ নিদিয়ে, মই সদায় দিওঁ। আৰু মই যদি চাফা নকৰা হয়, এইবোৰ যে কিমান লেতেৰা হ'ল হয়, ঠিকেই নাই। আৰু মা শুনকচোন, মই এদিনো অপমান কৰা নাই। মই পানী নিবলৈ আহিলে সদায় মোক অপমান কৰে। নাই নাই, এনেকৈ নহ'ব। মই গম পাই গ'লোঁ, দুইজনীয়ে নিজকে ভাল সজাবলৈ দুইজনীয়ে নিজৰ নিজৰ গাৰ দুখবোৰ এৰি দিছে। মই কিবা এটা কৰিব লাগিব। মই আচল কথাটো গম পাইছোঁ। এতিয়া মোৰ আগত দুইজনীয়ে এটা ৰূপ, আৰু মই আঁতৰ হোৱাৰ লগে লগে দুইজনীয়ে এটা ৰূপ হৈ যাব। মই বুজিছোঁ, এই কুঁৱাটোৰ পানীখিনিক লৈ দুইজনীৰ মাজত মস্ত কাজিয়া হৈ থাকে। ব'লা তোমালোক এতিয়া ঘৰলৈ ব'লা। এই বোৱাৰী দুইজনীৰ মাজত ইমানেই কাজিয়া হৈ আছে, কি কৰোঁ বাৰু? মই সিহঁতক বুজাই দিব লাগিব। ইমান সৰু সৰু কথাতে লাগি যুঁজি হিংসা অশান্তি কৰি কাজিয়া পেচাল কৰি লাভ নাই। এইটো কথা সিহঁতক বুজাই দিব লাগিব। নিজৰ মাজতে যদি ইমান হিংসা হয়, কেনেকৈ হ'ব? নিজৰ মাজতে ইমান হিংসা অশান্তি কৰি জানো সময় নষ্ট কৰি কিবা লাভ আছে? এই পৃথিৱীখনলৈ আহিছোঁ আমি চবেই হাঁহি ফূৰ্তি কৰি ৰং ধেমালিৰে মিলি জুলি ধুনীয়াকৈ আনন্দৰ দিন কটাব লাগে। এইটো কথা মই সিহঁতক বুজাবই লাগিব। আচ্ছা, তোমালোকৰ মানে এটাই অশান্তি। তোমালোকৰ মতে মানে এই কুঁৱাটো যিকোনো এজনক লাগে, যিকোনো এজনেই ব্যৱহাৰ কৰিব পাৰিব, সেইটোৱে বিচাৰা ন? এতিয়াতো কুঁৱাটো দুইজনীৰ ভিতৰতে এজনৰ ভাগতো নপৰে, মাজতে পৰে। এতিয়া মই কুঁৱাটো কাক দিম বাৰু? মোৰ এটা চৰ্ত আছে। মোৰ চৰ্তটোত যোনেই জিকিবা তাকেই মই এই কুঁৱাটো দি দিম আজি। তোমালোক দুইজনীৰ ভিতৰত কুঁৱাটোৰ পৰা যোনে বেছিকৈ পানী তুলিব পাৰিবা, কুঁৱাটো মই তাকেই দি দিম। তোমালোকে যোনজনীয়ে বেছিকৈ পানী তুলিব পাৰা। ঠিক আছে মা, মই আপোনাৰ চৰ্তটোত মঞ্জুৰ আছোঁ। এই ইমান সৰু চৰ্ত দিছে, কুঁৱাটোৰ পৰা পানীহে তুলিব লাগে। মই জিকিমেই জিকিম, মই বেছিকৈ পানী তুলিম। কাইলৈৰ পৰা এই কুঁৱাটো মোৰ হৈ যাব। হে ভগৱান, ইমান দিনৰ সপোন এটা তুমি পূৰণ কৰিবা। কাইলৈৰ পৰা এই কুঁৱাটোত অকল মোৰেই অধিকাৰ থাকিব। ময়ো চাম নহয় বৈ এই কুঁৱাটো কেনেকৈ নিজৰ কৰি লয়। এইটো কুঁৱা ময়ে কৰি ল'ম, মই বেছিকৈ পানী তুলিম, মোৰ হ'বই হ'ব। এই কুঁৱাটো মই থাকোঁতে বেলেগৰ কেতিয়াও হ'ব নোৱাৰে। এই কুঁৱাটো আৰু পানীখিনি মোৰেই হ'ব লাগিব, মোৰেই হ'ব। যিমান টেঙিয়ে পানী তুলিব লাগে মই সিমান টেঙিয়ে তুলিম, কিন্তু কুঁৱাটো মোৰ কৰিহে এৰিম। কি হ'ল, তোমালোক বহি দিলা যে? উঠা উঠা, পানী তোলা আকৌ। এনেকৈ বহি দিলে কেনেকৈ হ'ব? উঠা উঠা, পানী তোলা। তোমালোক দুইজনে পানী তুলিব পাৰিলেহে তোমালোক দুইজনীৰ ভিতৰত এজনী ভাগত কুঁৱাটো পৰিব আকৌ। তোমালোকে এনেকৈ বহি দিলে কেনেকৈ হ'ব? নাই নাই মা, মই যদি আৰু এটিং পানী তোলোঁ মই পৰি যাম। মোৰ হাত পিঠি ভৰি চব বিষাইছে, কঁকালো বিষাইছে। মই আৰু নোৱাৰোঁ আৰু। মই যদি আৰু এটিং পানী তোলোঁ মই ইয়াতে পৰি মৰি যাম। মই যদি মৰি যাওঁ এই কুঁৱাটোনো মই কেনেকৈ পাম? সেইকাৰণে মই আৰু নোৱাৰোঁ। নাই মা, ময়ো আৰু নোৱাৰোঁ। মই আৰু অলপো তুলিব নোৱাৰোঁ আৰু। মোৰ চব বিষ হৈ গৈছে, মই আৰু নোৱাৰোঁ মা। মোৰ এনেকুৱা লাগিছে মোক যদি আৰু পানী তুলিবলৈ কোৱা মই ইয়াতে মৰি যাম। মই নোৱাৰোঁ আৰু। এতিয়াতো বুজি পালা তোমালোকে? তোমালোক মৰাৰ পিছত এই কুঁৱাটো আৰু কুঁৱা পানীখিনি তোমালোকে লগত লৈ নোযোৱা। এইটো কুঁৱা ইয়াতেই থাকিব।
মৰুতে যেতিয়া লগত নাযায় তেনেকুৱা এটা বস্তুৰ লগত এই দুইজনীৰ মাজত ইমান হিংসা কাজিয়া পেচাল কৰি কিবা লাভ আছে জানো? যিমান দিন এই পৃথিৱীখনত থাকা ভালদৰে তোমালোকৰ নিজৰ নিজৰ ভাল কৰ্মৰে ভাল হৈ থাকা, বুজি পাইছা? মৰাৰ পাছত তোমালোকৰ লগত একো নাযায়। নিজৰ নিজৰ ভাল কৰ্ম আৰু নিজৰ নিজৰ ভাল লক্ষণবিলাকহে নিজৰ নিজৰ লগত যায়, বাকী বস্তু কাৰো লগত নাথাকে, বুজি পালা? আজিৰ পৰা তোমালোক দুইজনে একেবাৰে কাজিয়া পেচাল নকৰিবা।